When we start to show it, we start to crave. Oh, I pray the Lord to free me. I've fallen for a day love that anyway couldn't be. I've been searching for the light that could just open my eyes. Oh no, 6th floor right now. Please help me stay. I don't know where's my soul right now. It's you that stay with the mates at that time. 6th floor to the ground. Stuck in my head, maybe I just could be flying. When we start to show it, we start to crave. Oh, I pray the Lord to free me. Hi everyone, welcome back to another video. Ki khobor apnalokor muk janabo aro moro bhal. Etia homoy 10:30 baji goise. Aji hoise budbar aro pahir aji half day. Iman deri mo hokolokhini kam kori ratipua samapto korilu. Husbandor ratipua tiffin banai dia, bhat banalu aro aji banaisilu zukinir bhaji. Tar pasote pahik aji moi je kali rati je stuffing ready kori thoisilu alur, hekhini aji stuff kori taik aji alu sandwich banai dilu aro jitu ami breakfast to khalu aro take aji half day hoy pahir hekarne hokolokhini kam bolu hunkale korilo aro video to arambho korilo logote jimman paru jeneke paru মানে দেখাই থাকিম আপোনালোকক তেন্তে আহক এখিনতে এটা কথা কৈ দিও আপোনালোকক মই শুনা পাইছো যে অসমত বলে বহুত বতৰ গৰম হৈছে আমাৰটো দেখিছে আৰু আমি সোয়েটাৰ পিন্ধি আছো এতিয়াও হেকাৰণে জিমান পাৰে আপোনালোকে পানী খাব আৰু কটনৰ কাপোৰ পিন্ধিব যাতে আৰাম পায় আৰু বাহিৰলে গলে মানে লগালগ আহি গা সা ধুই নি দিব কাৰণ হিট ষ্ট্ৰোক হোৱাৰ বহুত চান্সেস থাকে যেটো বহুত বেছি গৰম হৈছে যে হেকাৰণে পানী দুনি খাই থাকিব আৰু সকলো ভালে থাকিব তেন্তে আহক আজি ভিডিওটো আৰম্ভ কৰো আমাৰ সকলোখিনি ৰেডি ৰাতিপুৱা বনালো এয়া জুকিনি আলুৰ ভাজি আৰু তাৰ পিছতে এফালে দাইল এয়া পাহি আজি হুনকালে আহিব যে হেকাৰণে পাহি মই লগতে খাম স্কুলৰ পৰা আজি হুনকালে ছুটি হ'ব হাফ ডে আৰু এইফালে মই খাব লৈছো এয়া এটা নাচপাতি কাটি লৈছো আৰু এইফালে বনাই আছো মই বাটাৰৰ পৰা ঘিটো মনকে ঘৰতে বনাও বহুত বেছি উজু হৈ যায় বনাবৰ কাৰণে আৰু গম পাই থাকো যে কমসে কম মই কিনো বনাই আছো এয়া মই ৰেডি হৈ গলো এয়া জ্যাকেট পিন্ধি লৈছো কাৰণ আজি বতৰটো বিৰাতে বেছি বেয়া বিৰাট বতাহ মাৰি আছে আৰু এইফালে মই যিখিনি যে ঘি বনাইছিলো হেয়া চাও ঘিখিনি এয়া ৰেডি হৈ গল মই এখিনি সাকি লৈ ধুনিয়াকে বটলত ভৰাই থৈ দিলো যেতিয়া একেবাৰে ঠাণ্ডা হৈ যাব তেতিয়াহে মই ঢাকনিখন বন্ধ কৰি দিম আৰু এতিয়া পাহিৰ স্কুলৰ পৰা তাইক লম তাৰ পিছত ডাইৰেক্ট তাইৰ মিউজিক স্কুল আছে আৰু সেই কাৰণে অলপমান তাইৰ কাৰণে ইয়া ফ্ৰুট লৈ লৈছো যাতে তাই মিউজিক স্টাৰ্ট হোৱাৰ আগে আগে খাই লব পাৰে কাৰণ ঘৰলে ঘূৰি আহোতে তাই 2টা বাজে যাবগে আৰু হেতাকে বেছি দেৰি নকৰো এতিয়া গৈ থাকো স্কুলত পাহেক স্কুলৰ পৰা ললো তাৰ পিছত মিউজিক ক্লাছত থলো আৰু থৈ মেলি এই দুখৰ অকমান দূৰ হে হয় মই বেগটো পিঠিত লৈ আহিলো মই মানে পিঠিটো বিখাই গল জানেনে ইমান গধুৰ নহয় এইটো স্কুলৰ বেগটো এইটো হেতৰ স্কুলৰ পৰা লব দিয়ে আসলতে এই বেগটো মেটেৰিয়েলটোৱে গধুৰ হয় বহুত বেছি গধুৰ হয় আৰু হেতাকে এতিয়া আৰু তাই কৈছে এতিয়া মানে বলে হেতৰ ইয়াৰ এন্ড হ'ব হৈছে যে হেকাৰণে গোটে জিমানবোৰ মানে বছৰটোৰ কিতাপ বহি আছিল সকলোখিনি মানে এতিয়া ঘৰলে ঘুৰাই দি পঠিয়াছে ইয়াৰ এন্ড মানে আমাৰ ইয়াতে ইয়াৰ স্কুল ইয়াৰটো স্টাৰ্ট হয় সেপ্টেম্বৰৰ পৰা এতিয়া জুনৰ যেটো লাষ্ট উইকত তেতিয়ালৈকে হেতৰ এক্সাম হ'ব এতিয়া মানে পাহিৰ এক্সাম স্টাৰ্ট হৈ গল পুৰা এক মাহ হেতৰ এক্সাম হ'ব তাৰ পিছত জুনৰ লাষ্ট উইকলৈকে ক্লাছ হ'ব আৰু জুলাই আগষ্ট পুৰা 2টা মাহ ইয়াত হলিডে থাকে সামাৰ ব্ৰেক আৰু ভালো হয় হেতু সময়তে কাৰণ বতৰটো ইয়াতো ভাল থাকে লৰাছলিবৰ বাহিৰত খেলিব পাৰে আৰু হেকাৰণে হে পুৰা 2 মাহ মানে ইয়াত বন্ধ হৈ থাকে আৰু এয়া চাওক একদম লাইভ দেখাইছে আপোনালোক আজি যে স্যান্ডউইচ দিছিলো একদম খালি হৈ আহিছে টিফিন পাহিয়ে ভাল পালে আৰু মইও হ্যাপি যে লাষ্টলে এনেকে টিফিন যেতিয়া খালি কৰি আনে আমি আমাৰ মাকবোৰৰ কাৰণে আৰু তাতকৈ বেছি মানে ডাঙৰ আৰু ৰিৱাৰ্ড কি হ'ব পাৰে নে কি কয় আৰু এয়া হসকে তাই ইমান গাল মানে কিতাপ বহি আহিলে তাকে বহুত খিনি কিতাপ বহি যিবোৰ নৰমালি ঘৰলে নাহে হেবোৰ আজি গুটেখিনি আহিছে কাৰণ পৰীক্ষাও হৈ আছে বিচাৰি পঢ়িবও লাগিব
আৰু পাহি আহিলে স্কুলৰ পৰা তাৰ পাছত এতিয়া 2টা বাজিলে আমি দুয়ো একেলগে আজি ভাত খাব লৈছো এয়া মই যে বনাইছিলো ঘিউ দেখিছেনে পুৰা মেল্ট হৈ আছে এতিয়ালৈকে গৰম গৰম হৈ আছে সেইকাৰণে অলপমান ইয়াতে দি দিলো পাহি অলপমান ময়ো টেষ্ট কৰি চালো আৰু লগতে এয়া দাইল এনেদৰে আজি পাহি মই দুজনী লগতে ভাত খাম আসলে বুধবাৰৰ দিনটোহে আমাৰ লগতে খোৱা হয় বাকি দিনতো দেৰিকৈ আহে পাহি স্কুলৰ পৰা সেইকাৰণে আৰু তাৰ পাছত অলপ সময় দুজনী আমি ৰেষ্ট কৰি এতিয়া আবেলি হ'ল পঢ়ি আছে পাহিয়ে ডাইৰেক্ট তাই ফ্ৰণ্টৰ পৰা দেখাবলৈ মানা কৰিছে সেইকাৰণে অলপমান পিছফালৰ পৰা দেখাই আছো কাৰণ তাইৰো ফাইনেল এক্সাম চলি আছে আৰু এয়া এতিয়া ডিনাৰ বনাব হৈ গ'ল মই এয়া লৈছো মগু দাইল এইখিনি মগু দাইল মই আজি কিবা এটা বনাম মগু দাইলৰ পৰা বহুত টেষ্টি লাগিলে কিন্তু প্ৰথমবাৰৰ কাৰণে আজি মই ট্ৰাই কৰিছিলো কিন্তু সঁচাকে ভাল লাগিলে আৰু সেইকাৰণে ভাবিলো আপোনালোকক দেখুৱাই দিও এবাৰ ট্ৰাই কৰি চাব আপোনালোকে প্ৰথমতে দাইলখিনি ভালকৈ ধুই মই কুকাৰত অকমান নিমখৰ সৈতে বইল কৰি ললো প্ৰায় মই 3-4টা মান সিটি দি দিছো আৰু তাৰ পাছতে আনফালে মই কেৰাহীখনতে অকমান তেল গৰম কৰি ইয়া অলপমান আলু এইখিনি মই নিমখ আৰু হালধিৰ সৈতে সানি লৈ ফ্ৰাই কৰি লৈছো আজি যেটো ৰেচিপি বনাম মই একচুয়ালি বহুত দিনৰ পৰা ভাবি আছিলো বনাম বুলি কেনেকুৱা লাগিব তাৰ টেষ্টটো একচুয়ালি ভাবি পোৱা নাছিলো আৰু মই খাইও পোৱা নাছিলো আজিলৈকে কিন্তু আজি ট্ৰাই কৰিলো যে হস্তাকে বিৰাট ভাল লাগিলে আৰু তাৰ পাছতে ইয়াতে মই ডাঙৰ এটা পিয়াজ কাটিলো তাৰ পাছত ফ্ৰাই কৰিলো এডুখৰ তেজপাতৰ সৈতে তাৰ পাছতে ইয়া দেখিলে মাংস এইখিনি চিকেন মই ইয়াতে দি দিলো আজি মই চিকেন বনাব লৈছো মগু দাইলৰ হতে চিকেনৰ কাৰি বহুত টেষ্টি হয় দেই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব তাৰ পিছতে ইয়া দেখিলে প্ৰথমতে মই মাংসখিনি ইয়াতে দিলো তাৰ পিছতে দুইফালে ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি ললো আৰু তাৰ পাছতে ইয়াতে মই দিলো অলপমান এয়া জোখমতে ৰসুন আদা খুন্দি লোৱা আৰু তাৰ পিছতে ইয়া কিনা মছলা হয় তাৰে অলপমান দিলো মই তাৰ পিছতে আকৌ দিম জোখমতে নিমখ আৰু হালধি তাৰ পিছতে এয়া সকলোখিনি ধুনীয়াকৈ মিক্স কৰি যেনেকৈ আৰু নৰমালি চিকেনৰ আমি কাৰি বনাও যে সেই তেনেকৈ ধুনীয়াকৈ গুটেখিনি মিক্স কৰি লৈ তাৰ পিছত অলপ দেৰি কাৰণে ঢাকি মাংসখিনি আধা সিজা হোৱালৈকে সিজাই লম এইবাৰ মই ইয়াতে দিম মই যে আগতে ফ্ৰাই কৰি থৈছিলো আলু কেইডোখৰ আৰু লগতে 2টা বিলাহী এইখিনিতে ধুনীয়াকৈ মিক্স কৰি মই যেতিয়ালৈকে বিলাহীখিনি সিজি না যায় তেতিয়ালৈকে সিজাই থাকিম আৰু ইয়া চাওক অলপ দেৰি পাছত আমাৰ বিলাহী ধুনীয়াকৈ সিজি গ'ল আৰু মাংসখিনি প্ৰায় মানে ৰেডিয়ে হ'ব হৈ গৈছে তাৰ পাছতে ইয়াতে মই যে বইল কৰি ৰাখি থৈছিলো দাইলখিনি সেই দাইলখিনি ইয়াতে দি দিম আপোনালোকে খালি ধ্যান ৰাখিব মানে নিমখটো কাৰণ দাইলটো বইল কৰোতে নিমখ দিয়া হৈছিল আৰু মাংসটো সিজাওতে আকৌ নিমখ দিয়া হৈছে আকৌ আলুখিনি ফ্ৰাই কৰোতে নিমখ দিয়া হৈছে আৰু তাৰ পাছতে এনে দেখিছে কম গেছতে মই এনেদৰে আকৌ বইল হ'বলৈ দিছো ধুনীয়াকৈ গুটেখিনি সিজিব দিছো আৰু অলপ দেৰি পাছতে মোৰ ওচৰত ধনিয়া নাছিলে সেইকাৰণে মই কচুৰি মেথি অলপমান হাতেৰে মোহাৰি ইয়াতে দি দিলো আৰু আমাৰ আজিৰ মগু দাইলৰ লগত চিকেনৰ কাৰি ৰেডি হৈ গ'ল খাবলৈ যে বিৰাট টেষ্টি আপোনালোকে কেনেকুৱা দেখিছে মোক ক'বলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকৰ কথা এটা কওঁ যিসকলে মোক সাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বোৰ চাই ধুনীয়াকৈ কমেন্ট কৰি মোক উৎসাহিত কৰি গৈছে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু যিসকলে মোক আজিলৈকে সাবস্ক্ৰাইব কৰা নাই কিন্তু মোৰ ভিডিঅ' চাই আছে আৰু কমেন্টও আজিলৈকে কৰা নাই তেওঁলোককো ধন্যবাদ কিন্তু তেওঁলোকক বিশেষকৈ মই অনুৰোধ কৰিছো যে মোৰ চেনেলটো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই হেকত এটা কমেন্ট কৰি দিব তেতিয়া আপোনালোকৰ কমেন্টবোৰ পালে মই আৰু বেছি উৎসাহিত হ'ম ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ কৰি যাবৰ বাবে আৰু এয়া দেখিছে মই এইখিনি কৰি কাটি আছো অলপমান শাক পাচলি কাৰণ কাইলে পাহিৰ ফ্ৰাইড ৰাইচ দিম মই টিফিনত সেইকাৰণে পাচলিখিনি মই আজি কাটি ৰেডি কৰি থৈ দিছো কাৰণ ৰাতিপুৱা যেহেতু হাজবেণ্ডৰ টিফিন লগতে আকৌ পাচলি কটা সকলোখিনি কৰা মোৰ কাৰণে দিগদাৰ হৈ যাব যে সেইকাৰণে এইখিনি ধুনীয়াকৈ কালাৰফুল এইখিনি শাক পাচলি কাটি ৰেডি কৰিলো আৰু তাৰ পিছতে ডিনাৰ কৰি পাহি আৰু দেউতাক গৈছে অলপমান সাইকেল চলাবৰ কাৰণে মই অলপমান ঘৰতে পাকঘৰ হামৰা হেবু কাম কৰিলো আৰু দেখিলো পাছফালে ইমান ধুনীয়া হৈ আছে নহয় আজি বতৰটো আৰু মান বতাহ মাৰি আছে গছবোৰ লৰি আছে আৰু সেই দূৰত নহয় মানুহ এঘৰৰ বেলকনি দেখিলো ইমান ধুনীয়া গোলাপৰ ফুল ফুলি আছে খুব ভাল লাগিছে এতিয়া সময়বোৰ আৰু আপোনালোকৰ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক ক'বলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু হাঁহি ফুৰ্তিৰে থাকক আৰু হেখলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ বাই